হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আজি হৈছে উৰুকা আৰু সকলোকে উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাতিপুৱা এয়া মই গা ধুই আহিলোঁ আৰু আজি কিছু ৰাতিপুৱাৰ ভাগত লাড়ু বনালোঁ। ভণ্টি আৰু ময়ে নাৰিকলৰ লাড়ু, লগতে ভণ্টিয়ে বনালে চিৰা। ৰেচিপি আপলোড কৰিছোঁ, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। অলৰেডি মায়েও কিবা কিবি বনালে আৰু এতিয়া দুপৰীয়া সাজৰ কাৰণে মায়ে কি বনাই আছে চাওঁ ব'লক। দুপৰীয়া সাজৰ কাৰণে মায়ে বনাই আছে এয়া শাক আৰু লগতে আৰি মাছৰ আঞ্জা। দুপৰীয়া সাজটো মায়ে বনাইছিল। আৰু মাৰ প্ৰায় ভাতখিনি বনোৱা হ'বই আৰু এয়া মায়ে বনাই আছে চুঙা পিঠা। গধূলি চাহ পানী খাই উঠিলোঁ আৰু এতিয়া আমি তিনিওটাই আহিছোঁ এয়া মাংস পুৰিবলৈ। তো গাইজ, ষ্টাৰ্টিং উৰুকাৰ এয়া চিকেন পুৰা চিকেন। এয়া ভণ্টিয়ে চিকেন বনাই আছে, চিকেন পুৰি আছে এয়া। আৰু চিকেন পুৰা আগতে মই খাই পোৱা নাছিলোঁ, এইবাৰ প্ৰথম খাম। আৰু হ'লে চিকেন পুৰাটো ইয়াতে জুইও পুৰি আছোঁ গাইজ, আৰু চিকেনো পুৰি আছে। চিকেনটো পুৰা হৈ গ'ল আৰু এতিয়া প্লেট এখনত উলিয়াই আছে। ছফ্ট হৈ গৈছে। পুৰাতে পুৰা ছফ্ট হৈ গৈছে গাইছ। আগতে এৰি যায়, এৰোৱাৰ আগতে। চানা ছফ্ট হৈছে যে, চানা এৰোৱাৰ আগতে এৰি যায়। আৰু এতিয়া ঘৰৰে কেঁচা ধনিয়া কাটি দিছোঁ। ধনিয়া, জলকীয়া, পিঁয়াজ, নেমু টেঙা গোটেইখিনি ইয়াত সানি ল'ব। তাৰপাছতে এয়া পিঁয়াজ এটা মিহি মিহিকৈ কাটি দিছোঁ। মিহিয়ে হৈ যাব। লাষ্টত দি দিয়া হৈছে নেমু টেঙা। আৰু মাংস পুৰাত নেমু টেঙাটো মেইন হয়, যিটো স্মেল আৰু পুৰা মাংসৰ স্মেল, ৱাও। এতিয়া ৰেডি, খাবহে লাগে। জলকীয়া আকৌ এটা লাষ্ট টাইমত কাটি দিয়া হৈছে। এয়া ৰেডি। আৰু এয়া দেউতা, ভণ্টি, ভাইটি, মই, আমি চাৰিওজনে খালোঁ। মায়ে নাখায় মানে চিকেন, মায়ে মাংস নাখায়। আৰু এতিয়া আমি খাই আছোঁ, মজা লাগিছে খাই। আৰু মাকো কিবা ভণ্টি কৈ আছিল যে খাইছোঁ এচামুচ, খুব টেষ্টি হৈছে, বাট মায়েতো নাখায় আৰু এয়া হৈছে আকৌ নেক্সট 2 নম্বৰ আইটেম, চিকেন পকৰা। পকৰা ইজ ফ্ৰাইড গাইছ। চিকেন পকৰা বনাই আছোঁ। এটা বেটছ আমি খালোঁ, আমি চিকেন পুৰা খালোঁ, এতিয়া চিকেন পকৰা বনি আছে আৰু বহুত কিবা কিবি বাকী আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াত টেষ্টি টেষ্টি চিকেন পকৰা ৰেডি হৈ গ'ল। নেক্সট মই আহিছোঁ আকৌ লোকেল চিকেন বনাব। এয়া পিঁয়াজ দি দিলোঁ, তেল গৰম হোৱা তেলখিনিত, আৰু লগতে এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু ভণ্টিও বনাই আছে ছাগলীৰ মাংস। এয়া মই মাংসখিনি বহাই দিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি মই দি দিছোঁ আৰু এতিয়া এইখিনি ভাজি থাকিম। চিকেনৰ পানীখিনি যেতিয়া নোহোৱা হৈ গৈছে, তাৰপিছত মই দি দিছোঁ
পিঁয়াজ আৰু এতিয়া আকৌ গুটিখিনি মই ভাজি থাকিম যাতে পিঁয়াজখিনি একেবাৰে গলি যায়। আৰু এইপিনে ভণ্টিয়ে বনাই আছে ছাগলীৰ মাংস এয়া। পিঁয়াজখিনি আধা সিদ্ধ হোৱাৰ পিছত মই ইয়াত দি দিছোঁ পেষ্ট কৰি লোৱা বিলাহী। এতিয়া আকৌ এইখিনি ভাজি থাকিম। কিছু ভজাৰ পিছত মই এড কৰি দিছোঁ ইয়াত মছলা। মছলাখিনি ভাজ খোৱাৰ পিছত মই ইয়াত দি দিছোঁ আদা নহৰু। এতিয়া আকৌ মই কিছু সময় এইখিনি ভাজি থাকিম। আৰু এটা কালাৰ আহি যোৱাৰ পিছত মই ইয়াত পানী দি দিম। এতিয়া মই গৰম পানী ইয়াত দি দিম। এয়া উতলিবলৈ ধৰিলে। গাইজ মোৰ লোকেল চিকেন বনোৱা হৈ গ'ল আৰু ভণ্টিৰো মটন বনোৱা হৈ গ'ল। আৰু এইপিনে ভণ্টিয়ে আছে পোলাও বনাই। পিচ পোলাও বনাইছোঁ, ইপিনে মাটন হৈ আছে, হ'বই আৰু। তাৰপাছতে আমি গধূলি চিকেন পুৰি খালোঁ, তাৰপিছত চিকেন পকৰা খালোঁ। তাই বনালে লোকেল চিকেন, আপোনালোকক বাৰু দেখুৱাব। তো আমি পুৰা এনজয় কৰি আছোঁ আৰু। আৰু এতিয়া আৰু মায়ে মাছ বনাইছে, দুপৰীয়াও আমি মাছ খালোঁ, আৰি মাছ গাইছ। আৰু এতিয়া মই চালাডটো বনাই দিম। মাংসৰ লগত চালাডটো খাই যিহেতু বহুত ভাল লাগে, তো এতিয়া মই চালাডটো বনাওঁ। তো আপোনালোকে গোটেই ব্লগটো চাই থাকিব। এয়া বনাই আছোঁ মটন। মটনখিনিও হ'বই আৰু হোৱাৰ আগমুহূৰ্তত এয়া ভাজি ৰখা আলু আৰু জলকীয়া দি দিছে। ভিডিঅ'টো আছে ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পালে। আকৌ লগ পাম নেক্সট এটি ভ্লগত। সকলো ভালে থাকক। বাই।